সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই পাঠশালাৰ বিশাল মেগা মাৰ্টত। এতিয়া ভিতৰলৈ যাওঁ, কি কি আছে চাওঁ আৰু কিবা কিনিমো। আৰু এইটো হৈছে গ্ৰাউণ্ড ফ্লোৰ। ইয়াতে সকলো লেডিছৰ কাপোৰ পাব। আৰু এইবিলাক হৈছে পুতলা, সৰু ল'ৰা ছোৱালী, সৰু ছোৱালীৰ কাৰণে, ল'ৰা নহয়। এইবিলাক চব ল'ৰাৰ কাৰণে গাড়ী। আৰু এইবিলাক বেটাৰী চাওক, বেটাৰী লাইট, এইবিলাক চাৰ্জিং লাইটৰ নিচিনা হোল্ডাৰত লগাই জ্বলি থাকিলে চাৰ্জ হৈ থাকে। আৰু এইবিলাক হৈছে গাইছ কাৰ্পেট, ঘৰত বাৰান্দাত পাৰিব, দুৱাৰমুখত, বাৰান্দাত নহয়। আৰু গাইছ ভইচ অভাৰ কৰি আছোঁ একদম, মানে বেছি কথা চথা কৈ থকা নাই যিহেতু বহুত মানুহ আছে। এইবিলাক চব গাৰু, এইবিলাক পৰ্দা, গাৰু ছোৱালীৰ গাৰু। আৰু এইবিলাক হৈছে ল'ৰাৰ কাপোৰ। একদম 99 টকাৰ পৰা চাৰ্ট আছে। চাৰ্ট নহয়, স্পৰ্টিং। এয়া হৈছে চেন, চাবোন, গা ধোৱা চাবোন। আৰু এইবিলাক হৈছে চাৰ্ট। আৰু এইবিলাক হৈছে বাস্কেট। আৰু এইবিলাক খোৱা বস্তু চব চাই খাই ভাল পায়, বিশালক আহি গ'লে হ'ল। আৰু এইবিলাক ৰিফাইন, কম দামতে একদম ৰিফাইন, মিঠাতেল চব কম দাম। আৰু পাঠশালা JCB বলাক চিতৰঞ্জন আৰু খুন্দা লাগলি পইচা ভৰবা লাগিব বুলি কাৰণে ৰখাই দিছে। পাঠশালাৰ তলত ভিৰ হৈ আছে। মানি বেগ এটা লৈ লৈছোঁ। ইয়াতে বহুত বস্তু আছে। এইটো যাক মানি বেগটো ঘৰত যাই চব বস্তু দেখাই আছোঁ। চাৰ্ট, হাফ চাৰ্ট। আৰু গাইছ কাউণ্টাৰত মানুহৰ ভিৰ একদম গোটেই 1 ঘণ্টামান ৰখছোঁ। 6:30 পৰা 8টা বজালৈকে ৰখছোঁ একদম। তাৰপিছত আৰু বৰষুণ দি ৰৈ আছোঁ। চব মানুহৰ ভিৰ কাউণ্টাৰত। কম দামতে পাইছি না, চবে আৰু উঠাই দিছে আৰু চব বস্তু। প্ৰথম দিনা অফাৰো একদম, সেইকাৰণে চবেই চিয়াৰ। আৰু গাইছ এইখিনি বিশালৰ পৰা আনিছোঁ। আৰু গাইছ চাৰ্ট আৰু গেঞ্জি।